আমি সৰুৰে পৰাই টায়াৰ দেখা পাই আহিছোঁ, কিন্তু চাইকেলৰে হওক বা গাড়ীৰে হওক আনকি এৰোপ্লেনৰ টায়াৰ পৰ্যন্ত আমি কেৱল কলা ৰঙৰ দেখা পাওঁ। কিন্তু কিয় আমি টায়াৰবোৰ কিয় কেৱল কলা ৰঙৰ দেখা পাওঁ? ইয়াৰ পিছত থকা ৰহস্যটো জানি আচৰিত হ'ব যে যেতিয়া 1888 চনত 1888 চনত প্ৰথমবাৰৰ বাবে ৰবৰ টায়াৰ আৱিষ্কাৰ কৰা হৈছিল, তেতিয়া টায়াৰবোৰ বগা ৰঙৰ আছিল, কাৰণ ৰবৰ বগা ৰঙৰ হয়। কিন্তু এই ৰবৰ টায়াৰবোৰ বেছি মজবুত নাছিল আৰু বেছি দিনলৈ নচলিছিল। যেতিয়া গৰমৰ দিনত ৰাস্তাবোৰ বেছি গৰম হৈছিল, এই টায়াৰবোৰো গৰম হৈ উঠিছিল আৰু গলিবলৈ লৈছিল। আৰু এই সমস্যাটোৰ সমাধান বিচাৰি বিজ্ঞানীসকলে ৰিচাৰ্চ কৰিবলৈ লয় আৰু তেওঁলোকে পাই যায় এটা আমেজিং পদাৰ্থ, যিটোৰ নাম হ'ল কাৰ্বন ব্লেক। আৰু এই কাৰ্বন ব্লেকটো যেতিয়া ৰবৰৰ লগত মিক্স কৰি টায়াৰ এটা প্ৰস্তুত কৰা হৈছিল, তেতিয়া টায়াৰবোৰ বহু হাজাৰ গুণেই মজবুত হৈ পৰিছিল। যিহেতু কাৰ্বন ব্লেকৰ কালাৰটো কলা ৰঙৰ হয়, সেইবাবে কাৰ্বন ব্লেক ৰবৰৰ লগত মিক্স কৰি টায়াৰ এটা বনোৱাৰ বাবে টায়াৰ এটা কলা ৰঙৰ হয়। চ' এইটোৱে হ'ল কাৰণ যাৰ বাবে আমি টায়াৰবোৰ কলা ৰঙৰ দেখা পাওঁ। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' পাই থাকিবলৈ মোৰ টেক ন'চুমিয়াবোৰৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ঘণ্টা বটনটো দবাই দিয়ক।